নমস্কাৰ, মই পাহাৰী। আজি আমাৰ ডিভাইন ব্লেছিঙত এটা অনুষ্ঠান আয়োজন কৰা হৈছে। তাৰে আপডেটবিলাক আপোনালোকক দি থাকিম, আপোনালোকে চাই থাকিব। আৰু অনুষ্ঠানটোৰ কাৰণে কেনেকৈ আমি সজাইছোঁ আমি যে ৰুই আছিলোঁ তাঁতবিলাক আমি এনেকৈ সজাইছোঁ। এইফালে আছে এই আমাৰ সংগীতা ওলাই আহিছে। কেনেকুৱা লাগিছে জনাব। আমাৰ চেণ্টাৰত গ্লোয়িং অৰাৰ উদ্বোধনী সভা আয়োজন কৰা হৈছিল। তাত উপস্থিত আছিল বিশিষ্ট ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য বাইদেউ, অনুবাদ সাহিত্যৰ বিশিষ্ট লেখিকা কবিতা দত্ত গোস্বামী বাইদেউ আৰু বৰঠাকুৰ IS একাডেমীৰ স্বত্বাধিকাৰী বন্দনা বৰঠাকুৰ বাইদেউ। মেইন যিটো চেণ্টাৰ গ্লোয়িং অৰাত, তাতে ফিটা কটা বন্তি প্ৰজ্বলন হৈ আহিছে আৰু আমাৰ ইয়াত কেক কটাৰ পৰা আৰম্ভ হৈছে। বেবী বাই কিমান ধুনীয়াকৈ হাঁহি আছে, একেবাৰে জাকত জিলিকা হৈ। পূৰবী বা আৰু বাবী বায়ে সম্পূৰ্ণ ছমাহ পুনেত প্ৰশিক্ষণ লৈ আহি এই চেণ্টাৰটো খুলিছেহি। ছাল আৰু চুলিৰ বিভিন্ন সমস্যাৰ সমাধান দিব এই চেণ্টাৰত। মুখৰ ক'লা দাগ, অপ্ৰয়োজনীয় তিল, মাহ উঠোৱা, চুলিৰ সমস্যাবোৰ ইত্যাদি ইত্যাদি অশেষ সুবিধা আছে এই চেণ্টাৰত। দুয়োলৈ থাকিল বহুতো শুভকামনা। আমাৰ চুমে এতিয়ালৈকে 5-10মান কেক খালে দেই। খালি মুখখনে খাওঁ খাওঁৱে কৰি থাকে। গোটেইজনী গুলপীয়া হৈ আছে। পকা আপেলটোৱে আগতে। আৰু শেষত অতিথিসকলৰ একাষাৰ মন যদি হ'লহেঁতেন, তাকো হিংসা দেখিব নজনা যদি এটা মন থাকিলহেঁতেন, ধুনীয়া ধুনীয়া সপোন দেখিব পৰা এটা যদি মন থাকিলহেঁতেন, তেতিয়াহ'লে হয়তো পৃথিৱীখনত জীয়াই থাকি আটাইৰে বহুত ভাল লাগিলহেঁতেন। মই ডোনা বৰঠাকুৰ ডাঙৰীয়ানীক সঁচাই সন্মান দিব খোজো হৃদয়ৰ পৰা। বহুখিনি ব্যক্তিক তেওঁলোকে সজীৱ কৰি ৰাখিছে। কেতিয়াও কোনো মানুহকে হাৰি যাবলৈ তেওঁলোকে নকয়। জীৱন কেৱল যুদ্ধ আৰু প্ৰত্যেকজনেই যোদ্ধা। সেয়ে সেইগৰাকী নাৰীৰ খুব শক্তিভৰা মন্তব্য আমি শুনিম। সেই বক্তব্যৰে আমিও জীৱিত হ'ম। গতিকে তেওঁক একাষাৰ ক'বলৈ আদৰেৰে অনুৰোধ জনাইছোঁ।